हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पापुनाथ ब्लग्स। तो की खबर आपनालोকৰ आशा करूँ সকলোৰে ভালে আছে চাগে। तो আজি গৈ আছো এটা নিমন্ত্ৰণ খাবলৈ ভাতৰ নিমন্ত্ৰণ। তো এতিয়া বৰ্তমান গৈ আছো ভাতৰ নিমন্ত্ৰণ খাবলৈ জেঠাই এজনী ঘৰত গৈ আছো। বৰ্তমান খোজকাঢ়ি আমি চাৰিজন গোটেই ককাই ভাই মিলি ভণ্টি ভাইটি ভণ্টি ডাঙৰ ভণ্টি সৰু ভণ্টি আৰু ভাইটি আৰু মই দাদা চবতকৈ ডাঙৰ আৰু চাৰিজনে গৈ আছো এতিয়া নিমন্ত্ৰণ খাবলৈ। তো গৈ থাকোঁ চাই থাকক ভিডিঅ'টো। আৰু নিমন্ত্ৰণ খোৱাৰ পিছত আছে ভাগিনীৰ বাৰ্থডে। তো বাৰ্থডে চেলিব্ৰেট কৰিব যাম। তো এতিয়া বৰ্তমান নিমন্ত্ৰণ খাবলৈ গৈ আছোঁ। তো ব'লক গৈ থাকোঁ। মাংস খাব পাবতো পুৰা ফূৰ্তি দুইটাৰে দিয়ে দিম মই এইটো ক্লিপ দিয়ে দিম মই। জেঠাইকৰ ঘৰত মাংস খাব পাবতো আজি পুৰা ফূৰ্তি। তো ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ খোজকাঢ়ি। এই গাড়ীখন গৈ লওক ৰ'ব। তো ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ খোজকাঢ়ি 1 কিলোমিটাৰমান হ'ব আৰু। তো সেইকাৰণে খোজকাঢ়ি আহিছোঁ। তো এতিয়া গৈ আছোঁ। কি ধুনীয়া এটা ৰাস্তা চাওক আৰু কি ধুনীয়া পৰিৱেশ। দুই কাষে গছ। ৰ'দ দিছে যদিও ৰ'দ লগা নাই গাত। ছায়া পাই গৈ আছোঁ পূৰা গছৰ ছায়া। বঢ়িয়া। তো ব'লক গৈ থাকোঁ এতিয়া। তো আহি পালোঁ এটা সুন্দৰ নামঘৰ। নামঘৰটো কিবা বকুল গছ এজোপা ডাঙৰ বকুল গছ আছে। তো এইভাগ নামঘৰ আৰু ইয়াতে ৰাস মহোৎসৱ হৈ বৰ্তমান ভাদ মাহৰ কিমান নাম লৈ আছে আই মাতৃসকলে। তো এইটো ধুনীয়া এটা নাম ঘৰ। তো এতিয়া গৈ আছোঁ আৰু এতিয়া বাজিছে দিনৰ 11:02 হৈছে বৰ্তমান। আৰু এতিয়া গৈ আছোঁ আমি ৰ'দত খোজকাঢ়ি। ইমান ৰ'দত কলে যাই আছা? নাই বঢ়িয়া হাৱা দি আছে আৰু দুইফালে গছ। কি ধুনীয়া হাৱা। মাংস খাব যাবাতো ৰ'দতো যাব পাৰিছা? ক'ত চেনিকা নাই মাংস খাব পাম। তো ফ্ৰেণ্ডছ এতিয়া গাঁৱৰ মাজে মাজে পূৰা গৈ আছোঁ। চাই লওক গাঁৱৰ পৰিৱেশ। আৰু এতিয়া গৈ আছোঁ আৰু বেছি দূৰ নাই পালোহি আৰু গৈ আছোঁ এতিয়া। তো চাই থাকক গৈ লওঁ আগত কি কিবা খাবলৈ পাওঁ। মাংস খাবলৈ পাম বুলি ভাবিছোঁ, পাওঁ নে নাপাওঁ নাজানো। মাংসৰ লোভীয়া নহয় দিয়কচোন। মাতিছে কাৰণে আহিছোঁ, মানে নিমন্ত্ৰণটো ৰক্ষা কৰিব লাগিব। কাৰণ আমাৰ এইগৰাকী হ'ল কইনা, বিয়া আহি আছে। তো কইনাৰ লগত আমিও আৰু কইনাক ভাতৰ নিমন্ত্ৰণ দিছে যেতিয়া আমিও লগতে আৰু ব'লা গৈ থাকোঁ। তো পালোহিয়ে। তো চাই থাকোঁ আগলৈ দেখুৱাই থাকিম। ফ্ৰেণ্ডছ আহি পাই গৈছোঁ জেঠাইহঁতৰ ঘৰ। তো এইফালে আছে জেঠাইহঁতৰ ঘৰ এইটো। এতিয়া সোমাই যাওঁ। তো আগে দেখোঁ আগে হোতা হে কিয়া। তো ব'লক সোমাই যাওঁ। আৰু ই খকুৱা আগত গৈছে একদম খাব নাপাব বুলি আমাতকৈ। তো এইটোৱে জেঠাইহঁতৰ ঘৰ। আহি পাই গ'লোঁ ফাইনেলি। তো এতিয়া ঘৰত সোমাই যাওঁ। তো ফ্ৰেণ্ডছ এতিয়া বৰ্তমান জেঠাই ঘৰত আছোঁ। চাহ তাহ খাই ল'লোঁ। চাহ তাহ খোৱা আৰু কি ভিডিঅ' নকৰিলোঁ, নৰ্মেল কথা। চাহ তাহ খোৱাটো একেবাৰে মেইন ভাত খোৱাটো ভিডিঅ' কৰিম। আৰু এইফালে ইয়াত দাদাই পূৰা মটৰ বনাই আছে। মটৰ আৰু এইফালে এইটো এজন আহি পূৰা চিনেমাত ব্যস্ত হৈ গ'ল। লেপটপত পূৰা চিনেমা চাই আছে চাওক।
আৰু এজনী ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে আৰু ইফালে কিটচেনত ভাত বনি আছে তো অলপ ভাত খাম আৰু যাব লাগিব বাৰ্থডে এইটো আগত খোৱাটো পূৰা আগতেই ভাত খাবলৈ আৰম্ভ কৰি দিছে তো ফাইনেলি ফ্ৰেণ্ডছ ভাত খাওঁ আৰু দালি মছলি মই নাখাওঁ চাইডত ৰাখিছোঁ দিছ ইজ মেইন বস্তু আৰু এইফালে চব্জি ভাত তো খাই লওঁ তো ফাইনেলি ফ্ৰেণ্ডছ খাই বৈ পেট ডাঙৰ কৰি আৰু জেঠাই ঘৰৰ পৰা গুচি আহিলোঁ মানে আহিলোঁ আৰু তো তাত আৰু ভিডিঅ' নকৰিলোঁ তো এতিয়া ৰাস্তাৰ পৰা আকৌ ব্লগটো ষ্টাৰ্ট কৰি আছোঁ তো এতিয়া আৰু গৈ থাকোঁ আৰু এতিয়া যাব লাগিব বাৰ্থডে টাইম হৈ গ'ল এতিয়া 3টা মানে 3 বাজিল আৰু এতিয়া যাব লাগিব বাৰ্থডে পাৰ্টিত দেৰিয়ে হৈ গ'ল বহুত ইয়াতে বহুত দেৰি হৈ গ'ল তো এতিয়া গৈ আছোঁ তো চাই থাকক আকৌ বাৰ্থডে পাৰ্টিত লগ পাই আছোঁ তো ব'লক গৈ থাকোঁ তো ফ্ৰেণ্ডছ আহিলোঁ আৰু যিহেতু বাৰ্থডেলৈ যাম তো তাৰ কাৰণে গিফ্ট এটা লৈ ল'লোঁ আৰু তো গিফ্টটো কিনাটো নেদেখুৱালোঁ আৰু ল'ৰালৈ হ'ল তো গিফ্ট লৈ ল'লোঁ বিশেষ একো লোৱা নাই চেণ্ডেল একযোৰা লৈ লৈছোঁ সেইটো সৰু ছোৱালী অকণমানি তো চেণ্ডেল একযোৰা লৈ ল'লোঁ তাইৰ কাৰণে তো এতিয়া অলপ ঘৰত যাওঁ আৰু অলপ ফ্ৰেছ হৈ তো বাৰ্থডেত লগ পাই আছোঁ যাব ওলাইছোঁ বাৰ্থডেলৈ আৰু ৰৈ আছোঁ পিলপিলি আহিবকৈ ৰৈ আছোঁ অথনিৰ পৰা আধা ঘণ্টামান হ'লেই কিজানি ৰৈ থকা পিলপিলি এখন বুক কৰা আছিল তো আহিয়ে পোৱা নাই এতিয়ালৈকে ৰৈ আছোঁ তো আহিলে যাম ফ্ৰেণ্ডছ ফাইনেলি পিলপিলি আহি গ'ল মানে যিখন বুক কৰিছিলোঁ সেইখন নাহিলে আৰু বেলেগ এখন আকৌ মাতিব লগা হ'ল তো এতিয়া আহি আছোঁ মানে গৈ আছোঁ তো গৈ থাকোঁ এতিয়া এইফালে আছে ভণ্টি আৰু মই গৈ আছোঁ ভাইটি নাহিলে বোলে তাৰ যাবলৈ মন নাই বোলে আৰু গৈ থাকোঁ এতিয়া ব'লক আহি পাই গ'লোঁ এইফালে এইয়া আমাৰ মুনু বাৰ্থডে গাৰ্ল দেখোন কাপোৰ চাপোৰ কি হ'ল ক'ত খেলি আছেগৈ আৰু এয়া হ'ল আমাৰ বাৰ্থডে গাৰ্ল আজি হাই দিয়া আশীৰ্বাদ কৰিব বুলি কোৱা মোৰ জন্মদিনৰ তো এতিয়া যাওঁ এই মুনু আৰু এইফালে আছে আৰু এজনী মোৰ ভাগিনী ইজনী ব'লক এতিয়া ধুনু ধুনু লাগিছে হেনে নাই হেনে নাই এইফালে এইফালে চোৱা তো ফ্ৰেণ্ডছ যিহেতু বাৰ্থডে চেলিব্ৰেট হৈ গৈছে অলৰেডি কেক চেক কাটা হৈ গ'ল আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল বেছিকৈ হাঁহি দিছে চেণ্ডেলযোৰ কেনেকুৱা লাগিছে মুনু মামাই দিয়া চেণ্ডেলযোৰ কেনেকুৱা লাগিছে কোৱা আকৌ এই লাজু কি তো ফ্ৰেণ্ডছ এতিয়া আমি চাহ খাই লওঁ বাৰ্থডে চাহ তাৰপৰা এয়া কেকৰ আধা আধি নাই যিহেতু কেক চেলিব্ৰেট কৰিব নাপালোঁ দেৰি হৈ গ'ল আমি অহা তো এয়া ইমানে দেখালোঁ আৰু আমাৰ এই চুনিমুনিও লাষ্ট কৰে আৰু এতিয়া চাহ খাই লওঁ তাৰপিছত চাহ খাই গৈ থাকিম আৰু তো ফ্ৰেণ্ডছ বাৰ্থডে খাই ঘূৰি আহিলোঁ আৰু আহি ঘৰে পালোঁহি আৰু এতিয়া পিলপিলি ওপৰতে আছোঁ মানে টমটমৰ ওপৰতে আছোঁ তো ভিডিঅ'টো আজি মানে আছিলে তো বাৰ্থডে যিহেতু আগলৈ যাবলৈ বাৰ্থডে চেলিব্ৰেট কৰিব নাপালোঁ দেৰি হ'ল যোৱাটো গ'লোঁ চাহ তাহ খালোঁ আৰু গুচি আহিলোঁ গিফ্টটো দি তো আজি ইমানেই আছিলে ভিডিঅ'টোত তো আজি যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' আহি আছে কালি আপোনালোকে পাব নতুন ভিডিঅ' কালি যাম বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী তাৰ পৰা পাব ভিডিঅ' ধামাকাদাৰ ভিডিঅ' পাব আপোনালোকে তো চাই থাকিব চেনেলটো যদি তেওঁ ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব তো আজিলৈ বাই বাই
টাটা।